এই ৰহস্য ৰোমান্স সিরিজ সুলভ ধূম্ৰপৰ্দা সংগোপনতাৰ শেষত পয়দা হোৱা বস্তুটো কিন্তু মুঠেই গোপন বস্তু নহয়। সেইটো তৈয়াৰ হয় জনচক্ষুৰ আগত আত্মপ্ৰকাশ কৰিবলৈ, আলোচনীৰ পাতত ছপাৰ আখৰত প্ৰকট হ'বলৈ। উদ্দেশ্য মানুহে পঢ়ক, মন্তব্য কৰক। কেতিয়াবা হয়তো এনেকুৱাও হয়গৈ যে মানুহে অকল লিখাটোৰ ওপৰতেই নহয়, লেখকৰ বিষয়েও মতামত দিয়ে, লেখকৰ বিষয়েও আলোচনা কৰিব ধৰে। কোনো লেখকে কথাটো ভাল পায়, কোনোৱে আচৰিত যেন লাগিলেও কথাটো সঁচা, কথাটো ভাল নাপায়। কোনো লেখকে লিখে ৰাজহুৱা ঠাইত, কাফেত, লাইব্ৰেৰীত, মদৰ দোকানত। বিখ্যাত হাস্যৰসিক P.G. উডহাউছে এঠাইত বৰ্ণাইছে কেনেকৈ তেওঁ এবাৰ এখন ফৰাচী পুলিচ থানাত বহি থাকিবলগীয়া হোৱাত তাতে কেইপাতমান লিখি পেলাইছিল। সাহিত্য সৃষ্টিৰ প্ৰক্ৰিয়া নিজ চকুৰে চাবলৈ থানাৰ চিপাহী চন্তৰীসকলে তেওঁৰ কান্ধৰ ওপৰেৰে জুমি তেওঁৰ গায়ে মূৰে নিশ্বাস এৰি ভিৰ জমাই দিছিল। এইসকল লেখকে কোনে কি চাইছে, কোনে কি কৈছে থোৰাই পৰোৱা কৰে। কিন্তু আনজাতৰ লেখকো আছে, যেনে ইংৰাজ জাতীয় লেখকসকল। এওঁলোকৰ ওপৰত সাহিত্য সৃষ্টিৰ তাৰণা আহিলে চহৰৰ হৈ হাল্লা এৰি কাগজ কলম লৈ গাঁৱলৈ ঢাপলি মেলে। ততোধিক অৰাজহুৱা লেখকো আছে, একেবাৰে আন্ধাৰত থাকি মঞ্চৰ উইংছৰ পৰা অংশগ্ৰহণ কৰিব নোৱাৰিলে এওঁলোকৰ কলম বন্ধ। পাদপ প্ৰদীপৰ আলোকলৈ, জনচক্ষুৰ তীব্ৰ পোহৰলৈ এওঁলোকক টানি আনক, দেখিব ঘামি জামি কঁপনি দি জ্বৰ আহি অপ্ৰস্তুত অপ্ৰতিভ হৈ এওঁলোক মুচকচ যাব সম্পূৰ্ণ বিকল। এওঁলোক যেন বটলত থকা সেই ঔষধবোৰৰ দৰে, যাৰ লেবেলত লিখা থাকে চেঁচা এন্ধাৰ ঠাইত ৰাখিব, অন্য ঠাই কোনো কামত নাহে। সঁচাসঁচিকৈয়ে এনেকুৱা মানুহ আছে।